বোম টেষ্টি হৈছে খাবলৈ। আজি বনাই খাম বুলি ভাবিছোঁ পকৰি, আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিছোঁ কেনেকৈ বনাই। চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। প্ৰথমতে আমি এই পিঁয়াজটো আৰু বন্ধাকবিটো কাটি ল'ম। তাৰপিছত আমি জলকীয়া লৈছোঁ 3টা, বেছি লোৱা নাই, আমি 2জন মানুহ। এতিয়া আমাৰ কবি আৰু পিঁয়াজ জলকীয়া ধুনীয়াকৈ কটা হৈ গ'ল। এতিয়া আমি সোৱাদ অনুসৰি নিমখ দিম ইয়াত। নিমখ বেছি নিদিব। তাৰপিছত এইফালে দিম এতিয়া আমি হালধি। হালধি দিয়া হৈ গ'ল। তাৰপিছত দিম এতিয়া আমি আটা। আচলতে বেচন বেছি ভাল হয়। আমাৰ চব দিয়া মেলা হৈ গ'ল। এতিয়া আমি অকণ সানি দিম, মানে মিক্স কৰি দিম। নিমখখিনি চবৰ লগত দিব লাগিব, কবিখিনি মিক্স হৈ গ'ল। এতিয়া আমি দিম পানী। পানী দি পেলাই লাগিব। ধুনীয়াকৈ আমাৰ সনা মেলা হৈ গ'ল। এতিয়া আমি গেছত বনাম। এতিয়া আমি ধুনীয়াকৈ তেল দি ল'ম। তেল অলপ সৰহকৈ দিব লাগিব। তেলখিনি ভালকৈ কৰিব দিম। এতিয়া আমাৰ তেল চেল তুলি গ'ল, দেখিছে ধুনীয়াকৈ। ইয়াৰ পৰা অলপ অলপ লৈ দিম এনেকৈ। আপোনালোকে চামুচ ব্যৱহাৰ কৰিব পাৰে। এনেকৈ দি দিম। কেৰাহীখন অলপ সৰু হৈছে বাৰু। তাৰপিছত এক্সট্ৰা এনেকৈ পানী অলপ লৈ ল'ব, এনেকৈ হাত চাত ধুবলৈ। ধুনীয়াকৈ উতলি আছে। মই এইখিনি বনাই থৈছোঁ। এইখিনি চব কিমান ধুনীয়া ৰঙা ৰঙা হৈছে। আৰু এইখিনি পানীখিনি মই হাত ধুই পানী লেতেৰা হৈ গৈছে। এইখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া আমাৰ বনোৱা মেলা কাম শেষ হৈছেগৈ। আৰু এইফালে চাওক, ইমানখিনি বনালোৱেই। আৰু এইটো লাষ্ট শ্বৰ্ট বুলি ক'ব লাগিব। এইখিনিয়ে লাষ্ট আছে। এইখিনি বনালে হৈ যাব। পকৰিখিনি বনালেও হয়, কিন্তু মুখ চুখ নাই ধৰা। মই মুখ চুখ ধুই লওঁ, তাৰপিছত আকৌ খামগৈ।
টেষ্টি হৈছে খাবলৈ। মোৰ খোৱা বোৱা হৈ গ'ল আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, মোৰো কামত যাব লাহেকৈ সময় হ'ল আৰু। চ' যদিহে ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। মানে 1K হ'বলৈ গৈ আছে আৰু বৰ বেছি নালাগে, মাত্ৰ 2টামান লাগে। যদিহে আপুনি চেনেলটো নতুন কৰি আছে প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।